নমস্কাৰ পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠানলৈ সকলোকে সম্ভাষণ জনাইছো প্ৰিয় দৰ্শকসকল ইতিমধ্যে মই মোৰ লাষ্ট দুটা ভিডিঅ' দিছিলো পাৰ্সোনেলিটি অৰ্থাৎ ব্যক্তিত্বৰ অৰ্থ আৰু ব্যক্তিত্বৰ প্ৰকাৰ সম্পৰ্কে দিছিলো আৰু লাষ্টৰ ভিডিঅ'ত মই কৈছিলো যে মোৰ নেক্সট ভিডিঅ'ত মই পাৰ্সোনেলিটিৰ মেজাৰমেণ্ট অৰ্থাৎ ব্যক্তিত্বৰ পৰিমাপ সম্পৰ্কে আলোচনা কৰিম কিন্তু ইতিমধ্যে মই আকৌ সিলেবাসখন চাওঁতে দেখিলো যে সেই বিষয়টো ডাইৰেক্টলি নাই আপোনালোকে জনাৰ প্ৰয়োজন বুলি ভাবো গতিকে মই পিছৰ ভিডিঅ'তে দিম আগে যিখিনি সিলেবাসত আছে সেইখিনি আলোচনা কৰো তে আপোনালোকৰ সিলেবাসত পাৰ্সোনেলিটিৰ আৰু এটা বিষয় থাকি গ'ল হেতু হৈছে ফ্যাক্টৰস এফেক্টিং ইন দা ডেভেলপমেন্ট অফ পাৰ্সোনেলিটি অৰ্থাৎ ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত আমাৰ কি ফ্যাক্টৰে মানে প্ৰভাৱ পেলায় তেতিয়াহ'লে ভিডিঅ'টোৰ মূল বিষয়লৈ অহাৰ আগতে মই আপোনালোকক কম মোৰ ভিডিঅ' লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু এটা কথা কওঁ মই যিখিনি ভিডিঅ' দিছোঁ এইখিনি যে টেটৰ টিচাৰে জানিব লাগে সেইটো কথা নহয় আমি জীৱনত এই কথাবিলাক জানিব লাগে মানুহৰ বিহেভিয়াৰ বিষয়ে যিবিলাক মই ভিডিঅ' দি আছো সেইবিলাক মানে আপোনালোকে চালে মানে বহুত উপকৃত হ'ব বহুতে হয়তো আপোনালোকে জানে আৰু আপোনালোকে এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব কাৰণ আমাৰ মানুহে এই কথাবিলাক জানক আৰু মানে কি আমাৰ অসমীয়া মানুহে আমি সব ক্ষেত্ৰতে আমি সদায় ঠক খাওঁ না মানে গতিকে মানুহৰ বিহেভিয়াৰ সম্পৰ্কে আমি বহুত সচেতন হ'ব লাগে ঠিক আছে ভিডিঅ'টোৰ মূল বিষয়লৈ আহোঁ প্ৰিয় দৰ্শকসকল যিবিলাক উপাদান বা ফ্যাক্টৰে মানুহৰ ব্যক্তিত্ব গঠনত প্ৰভাৱ বিস্তাৰ কৰে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কাৰণটো হৈছে মানে মানসিক বা সাইকোলজিক্যাল কজেছ সৰুৰ পৰা ল'ৰা ছোৱালীয়ে যেতিয়া ডাঙৰ হয় তেতিয়া মাক দেউতাকৰ লগতে পৰিয়ালবৰ্গৰ আৰু বন্ধুবৰ্গৰ যেতিয়া সংস্পৰ্শত আহে স্কুলৰ লগৰ ল'ৰা ছোৱালীৰ লগত সংস্পৰ্শত আহে তেতিয়া তেওঁলোকে বহুতো অভিজ্ঞতা লাভ কৰে তিতা মিঠা অভিজ্ঞতা তেওঁলোকে লাভ কৰে আৰু যিবোৰ অভিজ্ঞতা তেওঁলোকে লাভ কৰে সেইবিলাক তেওঁলোকে কি কৰিছে সেইবিলাক তেওঁলোকে মানসিক তেওঁলোকৰ আনকনসিয়াস মাইণ্ডত থাকি যায় আৰু যিবিলাকে পৰৱৰ্তী কালত মানুহৰ কি কৰে ব্যক্তিত্ব প্ৰভাৱ বিস্তাৰ কৰে এনেকুৱা বহুতো উদাহৰণ আপোনালোকে পাইছে কেতিয়াবা আপোনালোকে পাইছে যে দেখিব নিজৰ ল'ৰা ছোৱালীয়ে আহি পেলাই ঘৰত খুব বেছি মানে মাক দেউতাকক অত্যাচাৰ কৰে তেওঁলোকে যিকোনো কথাত বেছি খং উঠে কিন্তু আপুনি ভালকৈ বিচাৰ কৰি চাব দেখিব স্কুলত তাক কোনোবা ল'ৰা ছোৱালীয়ে কিবা কাৰণত ইনসাল্ট কৰিছে বা হি নিজে ইনফেৰিটি কমপ্লেক্সত ভুগিছে যিটোৰ কাৰণে হি আহি পেলাই ঘৰত অশান্তি কৰে গতিকে সাইকোলজিক্যাল কাৰণবিলাক বহুত বেছি ইম্পৰ্টেন্ট শিক্ষকেও এই কথাবিলাকত গুৰুত্ব দিব লাগে জানিব লাগে আৰু মাক দেউতাকেও এই কথাবিলাক জানিব লাগে ইয়াৰে সাইকোলজিক্যাল কাৰণৰ প্ৰথম কাৰণটো হৈছে যে এক্সেছিভ ইনডালজেন্স বাই পেৰেণ্টছ মানে মাক দেউতাকে ল'ৰা ছোৱালীক যদি বহুত বেছি মানে বেছি মৰম কৰি দিয়ে বেছি সুবিধা দি দিয়ে তেতিয়া ল'ৰা ছোৱালী কিন্তু তাত ব্যক্তিত্বত বেলেগ ধৰণৰ এটা প্ৰভাৱ পৰিব পাৰে কেনেকুৱা পৰিস্থিতিত মাক দেউতাকে ল'ৰা ছোৱালীক বেছি মৰম কৰে ধৰি লওক বহুত বছৰ অপেক্ষাৰ পিছত ঘৰলৈ এটা সন্তান আহিছে প্ৰথম নাতি বুলি কেতিয়াবা ল'ৰা বুলি কেতিয়াবা ছোৱালী বুলি কেতিয়াবা সৰু ল'ৰা বুলি বা কেতিয়াবা জন্মৰ লগে লগে ল'ৰাটো জন্মৰ লগে লগে বোলে চাকৰিটোৰ প্ৰমোশন হৈ গ'ল তেতিয়া সেই ল'ৰাটোক বহুত বেছি গুৰুত্ব দিলে এই যে কাৰণবিলাকত মানে ঘৰতে কি হয় তাক ইমান সুবিধা দি দিলে ইমান বেছি মৰম কৰি দিলে আৰু মানে যিকোনো বস্তু সি মানে সহজতে পাব পৰা হ'ল গতিকে তেতিয়া কি কৰে সেই ল'ৰাটোৰ কি হয় বহুত মানে তাৰ সুপেৰিয়ৰিটি কমপ্লেক্সটো বাঢ়ি যায় তাৰমানে আৰু সি কাকো নমনা নিচিনা হৈ যায় মানে তাৰ কথাই সবেই শুনিব লাগে হিহে গোটেই ঘৰৰ মানুহবিলাকক কণ্ট্ৰোল কৰিব কিবা এটা বস্তু নেপালে সি গোটেই ঘৰখনৰ পৰিৱেশটো নষ্ট কৰি দিয়ে তে এই যেতিয়া সি প্ৰত্যেকটো বস্তু পাই থাকিব সহজতে তাৰ পিছত যেতিয়া ডাঙৰ হ'ব
তেতিয়া সি কিন্তু যিকোনো বস্তু সহজতে পাবলৈ বিচাৰিব। যিকোনো বস্তু তাৰ জীৱন যেতিয়া ছ'চাইটিত সোমাব, সি সমাজত সোমাব, এজন সমাজৰ ব্যক্তি হিচাপে মানে সোমাব, তেতিয়া সি যিকোনো বস্তু ঘৰত যেনেকৈ পাইছিলে তেনেকৈ পাবলৈ সি যত্ন কৰিব, যিকোনো প্ৰকাৰে সি পাবলৈ যত্ন কৰিব। গতিকে এনেকুৱা ল'ৰা ছোৱালীক যদি এক্সেচিভ ইণ্ডালজেঞ্চ বা সুবিধা বেছি মৰম কৰি দিয়া হয়, আৰু তেওঁলোকক মৰম কৰিলে বুজাই দিয়া নহয়, ধৰি লওক তোমাক এইটো কাৰণে কিয় মৰম কৰিছোঁ, তাত এক্সপ্লেনেশ্যন দিয়া নহয়, তেতিয়া এনেকুৱা ক্ষেত্ৰত ল'ৰা ছোৱালী কি হয়, ব্যক্তিত্বত বহুত বেলেগ ধৰণে প্ৰভাৱ পেলায়। তেওঁলোকে যিকোনো ডাঙৰ হ'লে যিকোনো ক্ষেত্ৰত সিহঁতে যিকোনো বস্তু পাবলৈ সহজতে পাবলৈ যত্ন কৰে। দ্বিতীয়তে আহিলে মানে নেগলেক্টছ বাই দ্য পেৰেণ্টছ, নেগলিজেঞ্চ বাই দ্য পেৰেণ্টছ, মানে মাক দেউতাকে যদি নেগলেক্ট কৰে। এতিয়া ধৰি লওক মই যে ক'লোঁ কোনোবা এটা ল'ৰা বা ছোৱালী জন্ম হোৱাৰ লগে লগে বোলে দেউতাকৰ চাকৰিৰ প্ৰমোশ্যন হ'ল, তে প্ৰমোশ্যন হোৱাৰ লগে লগে ছোৱালীজনীক ইমানেই বেছি মৰম কৰিলে, অনবৰতে কৈ থাকে তাই জন্ম হোৱাৰ কাৰণে আমাৰ মানে প্ৰমোশ্যন হ'ল, ঘৰখনৰ উন্নতি হ'ল, পইচা পাতি বাঢ়িলে। তে বাকী যি সন্তান আছে তেওঁলোকৰ সন্মুখত যেতিয়া কৈ থাকে, তেতিয়া ল'ৰা ছোৱালীয়ে কি হয়, বাকীকেইটাই মানে নেগলেক্ট অনুভৱ কৰিব, মানে নেগলেক্ট ফিল কৰিব তেওঁলোকে, যে মাক দেউতাকে তেওঁলোকক নেগলেক্ট কৰিছে। সি চাকৰি জন্ম হোৱাৰ কাৰণে, চাকৰি পোৱাৰ কাৰণে মাক দেউতাকে তাক বেছি মৰম কৰে। গতিকে সেই ল'ৰা ছোৱালী কি হয়, বহুত জেলাচি হৈ যায়, তেওঁলোকে খুব বেছি হিংসা ভাৱ আহি যায়, নিজৰ ব্ৰাদাৰৰ প্ৰতি হিংসা ভাৱ আহি যায়, বা মাক দেউতাকৰ লগত মিল থাকিলেও ডাঙৰ যেতিয়া হ'ব, মাক দেউতাক বুঢ়া হৈ যাব বা নাথাকিব, তেতিয়া ভাই ভনীৰ লগত মানে এটা জেলাচি ভাৱ এটা আহি যায়। মাটি বাৰী সম্পত্তি ভাগ কৰাৰ ক্ষেত্ৰতো সিহঁতৰ সেই জেলাচি ভাৱটো সৰুতে পোৱা মানে ভাৱবিলাক, তেওঁলোকৰ ফিলিংছবিলাক ডাঙৰ হ'লেও আহি যায়। আৰু লগতে সেই যিবিলাকে নেগলেক্ট হয় তেওঁলোকে ইনফেৰিয়ৰিটি কমপ্লেক্সত ভোগে, যিবিলাকে নেগলেক্ট নহয় সি ছুপেৰিয়ৰিটি কমপ্লেক্সত ভোগে। এনেকুৱা ধৰণে কি হয়, লেটাৰ লাইফত এই কথাবিলাকেই মানে ল'ৰা ছোৱালীৰ ওপৰত প্ৰভাৱ পেলায়। তাৰপিছত তৃতীয়টো কাৰণ চাওক। তৃতীয়টো কাৰণ হৈছে মানে হাই এক্সপেক্টেশ্যন অফ পেৰেণ্টছ। এতিয়া কি হয়, মাক দেউতাকে কি কৰিলে, যি হ'ব নোৱাৰিলে, যি আশা সপোন বুকুত বান্ধি ৰাখিছিলে, সেইখিনি ল'ৰা ছোৱালীৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰে। মাক দেউতাকে যি হ'ব নোৱাৰিলে, বা ল'ৰা ছোৱালী কি কৰে, মানে অকণমান যদি ল'ৰাটোক মানে দেখিলে কিবা যন্ত্ৰ পাতি এটা খেলি আছে, সি যন্ত্ৰ পাতি ভাল পাব পাৰে, মানে গাড়ী এখন সি খুলি চাব পাৰে। গতিকে এনেকুৱা মাক দেউতাকে ভাবি লয়, মোৰ ল'ৰাটো মানে যিহেতু যন্ত্ৰৰ লগত বেছি থাকে, গাড়ী খুলি দিয়ে, গাড়ী ভাঙি পেলাই খুলি পেলাই চায়, গতিকে মোৰ ল'ৰাটো নিশ্চয় ইঞ্জিনিয়াৰে হ'ব। গতিকে তাৰ ওপৰত আহি গ'ল প্ৰেছাৰ। আকৌ ধৰি লওক কোনোবা তেনেকুৱা যিকোনো ক্ষেত্ৰত মাক দেউতাকে কি কৰে, ল'ৰা ছোৱালীক হাই এক্সপেক্টেশ্যন ৰাখে, যে তেওঁলোকৰ কেতিয়াও মাকে চিন্তা নকৰে, মাক দেউতাকে চিন্তা নকৰে যে মোৰ ল'ৰাটোৰ IQ কিমান, মোৰ ল'ৰাটোৰ ছোৱালীজনীৰ বুদ্ধিবৃত্তি কিমান, তেওঁলোকে পাৰিবনে নাই, আণ্ডাৰষ্টেণ্ডিং কেপাচিটি কিমান, তেওঁলোকৰ শৰীৰ আৰু মনে তেওঁলোকক ছাপোৰ্ট কৰিব নেকি, সেই কথাটো মাক দেউতাকে কেতিয়াও চিন্তা নকৰি একদম এটা হাই এক্সপেক্টেশ্যন মানে ল'ৰা ছোৱালীৰ ওপৰত জাপি দিয়াৰ কাৰণে কি হয়, ল'ৰা ছোৱালী মেণ্টেল ষ্ট্ৰেছত আহি যায়, মানে মানসিক চাপত আহি যায়। আৰু মানসিক চাপ হ'লে কি হয়, মই ইতিমধ্যে কৈছোঁ, মানসিক চাপ হ'লে ল'ৰা ছোৱালী ইট লিডছ টু দ্য ফ্ৰাষ্ট্ৰেশ্যন, হতাশাগ্ৰস্ত হৈ যায়। যেতিয়া মাক দেউতাকে মানে তাক অল ফেচিলিটিজ দি দিব, তাক মানে এটাও কাম নিশিকাব, ঘৰৰ কাম বন সি একো নিশিকে, সি মাত্ৰ পঢ়িব লাগে। গতিকে তাক কোনো ধৰণৰ কাম বন কৰিবলৈ নিদি মাত্ৰ পঢ়াতে মানে লাগি থাকে, আৰু সেইমতে ল'ৰাটোৰ বডিলি সি মানে শাৰীৰিকভাৱে ল'ৰাটো হয়তো পঢ়াত বহি আছে মাক দেউতাকৰ ভয়ত, কিন্তু তাৰ মনটো সি বহাব পৰা নাই, তাৰ ৰেডিনেছটো নাই। গতিকে কি হ'ব, সেই ল'ৰাই যেতিয়া বা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব নোৱাৰিব, তেতিয়া কি হয়, সিহঁতে মানসিক চাপ হয়। তেতিয়া মাক দেউতাকে কয়, ইমান ফেচিলিটিজ দিলোঁ, ইমান সুবিধা দিলোঁ, তুমি কৰিব নোৱাৰিলা। আমাৰ দিনত আমাৰ লাইট নাছিলে, ফেন নাছিলে, কাৰেণ্টৰ ছাপ্লাই নাছিলে, আমি 5 কিলোমিটাৰ দূৰত গৈছিলোঁ, গতিকে আমি তথাপি ইমানখিনি হ'লোঁ, তুমি নোৱাৰিলা। এনেকুৱা ধৰণৰ কথা কয় ল'ৰাটোক, মানসিক চাপত আহি যায়। আৰু স্কুলতো তাৰ তেনেকুৱা হয়, যেতিয়া সি মানে মাক দেউতাকে বিচৰাৰ ধৰণে সি মানে তাৰ লগৰ কম্পিটিটৰ্ছ আছে, বেলেগতকৈ সি আগবাঢ়িব বিচাৰে, যেতিয়া আগবাঢ়িব নোৱাৰে কেতিয়াবা আনফেয়াৰ মিনছ লোৱাও দেখা যায়।
গতিকে এইবিলাকে কি কৰে ল'ৰা ছোৱালীক মানে যি মানে অভিজ্ঞতা দিয়ে সেইবিলাকে কিন্তু ডাঙৰ হ'লে তেওঁলোকৰ ব্যক্তিত্বও ঠিক তেনেকুৱাই হ'ব। সিহঁতে মানে যিকোনো ধৰণৰ আনফেয়াৰ মিনছ লৈ পেলাই তেওঁলোকে আগবাঢ়িবলৈ যত্ন কৰিব। গতিকে মানে আৰু যেতিয়া মানসিক প্ৰেছাৰত থাকিব তেতিয়া সিহঁতে কি হ'ব, হতাশাগ্ৰস্ত হ'ব, হতাশ হ'ব, মানসিকভাৱে ভাগি পৰিব আৰু সেয়া ল'ৰা ছোৱালীৰ স্বাস্থ্যও ভাগি পৰে। আৰু আপোনালোকে জানে আমি তেনেকুৱা টিভিয়ে বা মানে এইবিলাক দেখি থাকোঁ, পেপাৰতো পাই থাকোঁ যে মানসিকভাৱে হতাশাগ্ৰস্ত ল'ৰা ছোৱালী কেতিয়াবা ইভেন দে কমিট ছুইচাইড। গতিকে বা তেওঁলোক এবনৰ্মেল বিহেভিয়াৰ হৈ যায়। ডাঙৰ হ'লে দেখিব তেওঁলোকৰ এটা এবনৰ্মেলিটি আহি যাব। মানে তেওঁলোকে ভাবিব যে মই মা দেউতাৰ সপোন পূৰাব নোৱাৰিলোঁ, গতিকে মই কোনো কামৰ নহয়, এনেকুৱা এটা ফিলিংছ আহি যাব। গতিকে সেইটো এটা কাৰণ। তাৰপিছত আমি নেক্সট কাৰণটো চাওঁ আহক। নেক্সট কাৰণটো হৈছে লেক অফ ইউনিফৰ্ম ডিচিপ্লিন এট হোম। তাৰমানে যিটো ঘৰত যি ডিচিপ্লিন মেইনটেইন কৰা হয় সেয়া মানে ইউনিফৰ্মিটি নাথাকে। কেতিয়াবা মাক আৰু দেউতাকৰ মাজত বা ভাই ভনীৰ ককাই ভনীৰ মাজত কোনোবা এজনে বহুত মানে তেওঁলোকৰ ল'ৰা ছোৱালীক বহুত ৰাফ ব্যৱহাৰ কৰে, ৰুডলি তেওঁলোকৰ লগত বিহেভ কৰে। আৰু কেতিয়াবা কোনোবা এজনে দেখিব বহুত মৰম কৰে। দেউতাকৰ ভয়ত একদম ল'ৰা ছোৱালী মানে পেপুৱা লাগি থাকে, কিন্তু তেওঁলোকক ভাত খাবলৈ নিদিয়ে, তেওঁলোকক সুবিধা নিদিয়ে। পিছত গৈ মাকে কি কৰে, ৰাতি দেউতাক শুই যোৱাৰ পিছত খাবলৈ তাক দিয়ে। গতিকে এই ঘৰখনত মাক আৰু দেউতাকৰ মাজত যি ইউনিফৰ্মিটি নাথাকে তেতিয়াও ল'ৰা ছোৱালীৰ মাজত মাকৰ ওচৰত সি দুখ কৰিলেও মাকে ক্ষমা কৰিব আৰু দেউতাকে ক্ষমা নকৰে। দেউতাকৰ ওচৰত সি সদায় লুকুৱাই কাম কৰিবলৈ শিকিব আৰু মাকে মানে মৰম কৰাৰ কাৰণে, দেউতাকৰ পৰা বচোৱাৰ কাৰণে, গতিকে সি কি কৰিব, মাকৰ ছাইড ল'ব, দেউতাকৰ এগেইনষ্টত যাব। এনেকুৱা ধৰণৰ হৈ যায়। আকৌ কেতিয়াবা মাক আৰু দেউতাকৰ মাজতে ইউনিফৰ্মিটি, মানে এজন মানুহৰ মাকৰ মাজতে ইউনিফৰ্মিটি নাথাকে। কেতিয়াবা ধৰি লওক মাকে ক'লে যে কাম এটা তাক কৰিব দিলে, কৈছে কৰিব দিওঁতে ক'লে তুমি মানে ছাপ'জ মোবাইলটোৱে, মাকে ক'লে তুমি মোৰ মোবাইলটো ঠিক কৰি দিয়াচোন, মোৰ ফেচবুকটো হেৰি হৈ গ'ল, তোমাৰ ডিএক্টিভেট হৈ গ'ল, মোক এক্টিভেট কৰি দিয়া। মাকে কৰি দিলে অলপ মাকে আৰু পূৰা ফেচবুক চাই থাকে, হোৱাটছআপ চাই থাকে। যেতিয়া ষ্টুডেণ্ট বা নিজৰ ল'ৰাই চাব তেতিয়া ক'ব তুমি ইমান চাই থাকা। গতিকে কি হ'ব, তেওঁক এটা সময়ত মাকৰ বস্তুটো ঠিক কৰিব দিবলৈ বা মোবাইলটো ঠিক কৰিবলৈ বহুত সময় তাক দিলে, তাক ডাঙৰ ল'ৰা বুলি কনচিডাৰ কৰিলে। যেতিয়া সি মোবাইলটো চাব তাক সৰু ল'ৰা বুলি কনচিডাৰ কৰিব। কেতিয়াবা ধৰি লওক সি লগৰ ল'ৰা ঘৰত লগত ক'ৰবালৈ গ'ল, তাক সৰু ল'ৰা যাব নালাগে ক'লে, কেতিয়াবা বজাৰলৈ বস্তু এটা আনিব দিবলৈ মাকে পইচা দি পঠালে। গতিকে এই যে ইউনিফৰ্মিটি নাথাকে বিহেভিয়াৰৰ মাজত, সেইটো এটা বহুত বেয়া কথা। ল'ৰা ছোৱালীয়ে মাক দেউতাকক বুজিবলৈ বহুত টান হৈ যায়। যেতিয়া মাক দেউতাকক তেওঁলোকে বুজি নাপাব, বেলেগ মানুহকো তেওঁলোকে কেতিয়াও বুজি নাপাব। গতিকে এইবিলাক কথাই ল'ৰা ছোৱালীৰ মনত বহুত ব্যক্তিত্বত বহুত বেলেগ ধৰণৰ প্ৰভাৱ পেলায়। নেক্সট হ'ল ইনএডিকুৱেট মিউচুৱেল ৰেছপন্স। তাৰমানে কি হৈছে, ল'ৰা ছোৱালীক মাক দেউতাক অলপ ল'ৰা ছোৱালীৰ লগত অলপ খোলাখুলিভাৱে সৰুৰ পৰা আলোচনা কৰিব লাগে। আৰু যেতিয়া সৰু ল'ৰা ছোৱালী যেতিয়া কিউৰিঅচিটিটো থাকে, তেওঁলোকে যেতিয়া মাক দেউতাকক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে, তেতিয়া মাক দেউতাকে যিমান পাৰে তাৰ উত্তৰ দিবলৈ বা নিজে নোৱাৰিলে বেলেগৰ সহায় লৈ হ'লেও উত্তৰবিলাক শুদ্ধভাৱে দিবলৈ যত্ন কৰিব লাগে, যুক্তিসংগতভাৱে। কোনো মিছা কথা কৈ বা কোনো ৰহন সানি, কোনো বিশ্বাসত প্ৰভাৱ হৈ পেলাই তেওঁলোকক আনচাৰবিলাক দিলে কি হয়, ল'ৰা ছোৱালীয়ে কেতিয়াবা কি হয়, তেওঁ যুক্তি বিচাৰি নাপায়। কেতিয়াবা মাক দেউতাকৰ কথাত তেওঁলোকে যুক্তি বিচাৰি নাপায়। কেতিয়াবা কি হয়, ল'ৰা ছোৱালী বা মাক দেউতাকে প্ৰশ্ন সোধাৰ কাৰণে যদি খং উঠে, তেতিয়া ল'ৰা ছোৱালীয়ে সৰুৰ পৰা কি হয়, যিহেতু খঙে উঠে, গতিকে মাক দেউতাকৰ লগত কোনো কথা তেওঁলোকে শ্বেয়াৰ নকৰে। গতিকে সৰুৰ পৰা ল'ৰা ছোৱালীক যেতিয়া চব আলোচনা কৰিব, স্কুলৰ কথা, ঘৰৰ কথা, সমাজৰ কথা সুন্দৰভাৱে সিহঁতৰ লগত আলোচনা কৰিব, সৰুৰ পৰা সিহঁতে শিকিব যে মাক দেউতাকক চব কথা ফ্ৰীলি ক'ব লাগে। যেতিয়া বিশেষকৈ এডলেচেঞ্চ পিৰিয়ডত ল'ৰা ছোৱালী বহুত তেওঁলোকৰ যিটো চেঞ্জ আহে,
বডিলি যিটো চেঞ্জ আহে সেইখিনি যদি মাক দেউতাকে আগৰ পৰা সিহঁতক নজনায় তেতিয়া কি হয় সেই চেঞ্জটো মানে সিহঁতে কেতিয়াবা ল'ৰা ছোৱালীয়ে মানে ভাবে সিহঁতৰ কিবা মিষ্টেকৰ কাৰণে হৈছে বা চেঞ্জটোৰ কাৰণে সিহঁতে লাজ পায় গতিকে এই যেতিয়া কিউৰিঅচিটিবিলাক আহে তেতিয়া তেওঁলোকে কি কৰে সৰুতে যিহেতু মাক দেউতাকে গালি দিছিলে গতিকে ডাঙৰ হ'লেও এই সিহঁতৰ পৰিৱৰ্তন সম্পৰ্কে কেতিয়াও মাক দেউতাকৰ লগত আলোচনা নকৰি কি কৰে লগৰ ল'ৰা ছোৱালীৰ লগত আলোচনা কৰাৰ ফলত লগৰ ল'ৰা ছোৱালী সিহঁতক বহুত বেলেগ ধৰণে মিছলিড কৰিব পাৰে কাৰণ সিহঁতৰ লগৰ ল'ৰা ছোৱালী সিমান কথা নেজানে সিমান অভিজ্ঞতা নাই গতিকে সৰুৰ পৰা ল'ৰা ছোৱালীক এনেকুৱা এটা পৰিৱেশ দিব লাগে য'ত ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ সকলো ধৰণৰ কথা কয় যেতিয়া সকলো ধৰণৰ কথা ক'ব আপুনি তেওঁলোকক শুদ্ধ ৰাস্তাটো দেখুৱাব পাৰিব গতিকে এইটো এটা কাৰণ এতিয়া নেক্সট কাৰণলৈ যাওঁ কেতিয়াবা আকৌ মাক দেউতাকৰ মানে যি আদৰ্শ মানে আনচুইটেবল পেৰেণ্টেল মডেলছ বুলি কৈছে মানে মাক আৰু দেউতাকৰ যি আদৰ্শ মানে মাক আৰু দেউতাকে এটা ফেমিলি বনাইছে তেওঁলোকৰ চিন্তাধাৰা মানে সেইবিলাকৰ মাজত এটা মিল থাকিলে ল'ৰা ছোৱালীও তেতিয়া ভালদৰে গঢ় লৈ উঠে গতিকে কেতিয়াবা কি হয় এনেকুৱা হয় মাক আৰু দেউতাকৰ মাজত দেউতাক ধৰি লওক বহুত ফ্ৰী মাইণ্ডেড তেওঁ অলপ ডেম'ক্ৰেটিক ধৰি লওক তেওঁ ল'ৰা ছোৱালীক অকণমান বুজিবলৈ চেষ্টা কৰে বা তেনেকুৱা কিন্তু মাকে কি কৰিব মাক ছুপাৰষ্টিশ্যন মানে তেওঁ মানে খুব বেছি ধৰি লওক তেওঁ অন্ধবিশ্বাসী বা দেউতাক যুক্তিবাদী দেউতাকে ক'লে নাই এইটোৰ কোনো যুক্তি নাই এই কামখিনি কৰাৰ মাকে কি কৰিলে অন্ধবিশ্বাস কাম কৰিলে ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ গৈছে পৰীক্ষা দিবলৈ যাওঁতে মাকে কি কৰিছে অন্ধবিশ্বাসৰ কাৰণে তেওঁক কণী খাবলৈ দিয়া নাই তেওঁক মানে কিবা বস্তু খাবলৈ দিয়া নাই গতিকে এইটো নকৰিবা সেইটো নকৰিবা কয় কিন্তু দেউতাকে ক'ব নাই তুমি নিজে পঢ়িলেহে তুমি ভাল ৰিজাল্ট কৰিবা কিন্তু মাকে বান্ধি দিছে তাৰ হাতত তাবিজ এটা গতিকে এই যে মাক দেউতাকৰ এটিটিউড টুৱাৰ্ডছ দিয়াৰ চিলড্ৰেন বা যিকোনো বস্তুৰ প্ৰতি যিবিলাক মনোভাৱ সেই মাক দেউতাকৰ চিন্তাধাৰাৰ এটা মিল থাকিব লাগিব যদি মিল নাথাকে তেতিয়া মাক আৰু দেউতাৰ দুইটাৰ মানে যিহৰ বিহেভিয়াৰ বা এটিটিউডৰ প্ৰভাৱে ল'ৰা ছোৱালীক অকণমান বেলেগ ধৰণে গঢ় ল'বলৈ শিকায় তেওঁলোকৰ ব্যক্তিত্বক কেতিয়াও এটা স্থিৰ বা ভাল দিশলৈ নাযায় তেওঁলোকে বৰ বেছি মানে কোনফালে যাব তেওঁলোকে নিজে ল'ৰা ছোৱালীও আজি এইটো কালি সেইটো হ'ব মানে এতিয়া নেক্সট কাৰণটো হৈছে ধৰি লওক ৰাইভেলৰী এমং দ্য ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ কেতিয়াবা মানে ল'ৰা ছোৱালী থাকে কেতিয়াবা দুটা তিনিটা ল'ৰা ছোৱালী থাকে বা দুটাই হওক বা কেতিয়াবা ভাই ককাই কাজিন লগ হয় কেইবাটাও ল'ৰা ছোৱালী পৰিয়ালত হয় তেতিয়া দেখিব আইতাকহঁতে কি কৰে ল'ৰাটোক বেছি মৰম কৰে বা কোনোবাই দেখিব দেউতাকে ছোৱালীজনীক মৰম কৰে এনেকুৱা ধৰণৰ যেতিয়া ইজনে সিজনে মৰম মানে বেছি পাব কোনোবা এজনে তেতিয়া এজনৰ মানে হিংসাৰ ভাৱ এটা আহিব আৰু লগতে যেতিয়া প্ৰথম সন্তান ঘৰত আহে এটা সন্তানৰ পিছত তাক বেছি মৰম কৰে খুব মৰম কৰাৰ পিছত যেতিয়া নেক্সট এটা সন্তান আহে নেক্সটটোক যেতিয়া মৰম কৰে ডাঙৰটোৱে মানে যদি তাক আগৰ পৰা বুজাই নিদিয়ে যে তোমাৰ ঘৰত এটা সন্তান আহিব নতুন মাইনা এটা আহিব তুমি খেলিব পাৰিবা তোমাৰ লগত খেলিব হাঁহিব তুমি এতিয়া অকলে থাকা এনেকুৱা ধৰণৰ তাৰ যদি মেণ্টেলিটিটো বনাই নিনিয়ে আৰু সৰু নেক্সট ইছ্যুটো অহাৰ লগতে যদি তাক গোটেই ঘৰখনে বহুত বেছি কেয়াৰ লয় তেতিয়া তাক ডাঙৰটোক যিমান মৰম কৰিছিলে সেই যেতিয়া সি নেগলেক্ট ফিল কৰে তেতিয়াই কি হয় ককাই বাই ভনীৰ মাজত মানে ৰাইভেলৰী এটা সৃষ্টি হয় গতিকে ল'ৰা ছোৱালীক সদায় কি কৰিব লাগে মাক দেউতাকে সমানে মৰম দেখুৱাব লাগে কাৰোবাক কেতিয়াবা কিবা কাৰণে বস্তু এটা দিব লগা হ'লেও তাক সেইটো তাক মানে ক'ব লাগিব যে আজি তাৰ এই বস্তুটো প্ৰয়োজন কাইলৈ তোমাৰ কিবা এটা দৰকাৰ হ'লে তেতিয়া তোমাৰ ভাইটিয়ে নাপাব সেইটো ভণ্টিয়ে নাপাব তুমি পাবা পৰাপক্ষত সমানে কৰিব লাগে আৰু যেতিয়া মানে সদায় সমানো দিব নোৱাৰে তেওঁলোকক ৰিয়েলিটিটো বুজাব লাগে কিন্তু কোন সময়ত কাক কি কাৰণে বস্তুটো তাৰ প্ৰয়োজন হ'ল সেই কথাখিনি দিব লাগে গতিকে আনদিও কিছুমান যদি মানে বেছি কেয়াৰ লয় কাৰোবাক যদি নলয় তেতিয়া সেই ভাই ভনীৰ ককাই ভাইৰ মাজত এটা হিংসাৰ ভাৱ হয় তেতিয়া সেইটোৱে কিন্তু সিহঁতৰ পিছৰ জীৱনত মানে সিহঁতে মানে যেতিয়া দেউতাকে বেছি ভায়েকক বেছি মৰম কৰিলে ডাঙৰ হ'লেতো দেউতাকক ৰেচপেক্ট নকৰিব
তেনেকুৱা হ'ব। মাকে ধৰি লওক ছোৱালীজনীক বেছি মৰম কৰিলে, ডাঙৰ হ'লে ল'ৰাটোৱে কি কৰিব, ছোৱালীজনীৰ প্ৰতিটো হিংসা থাকিব, মাককো নাথাকিব, মানে তেওঁ ৰেচপেক্ট নকৰিব। গতিকে এনেকুৱা ধৰণৰ আমি যে মানুহবিলাক গঢ় লৈ আছোঁ, আমাৰ ব্যক্তিত্ব গঢ় লৈ আছে, তাৰ বাবে মানুহৰ বিশেষকৈ ঘৰখনৰ মাক দেউতাকৰ বিহেভিয়াৰে ল'ৰা ছোৱালীক গঢ় দিয়াত এটা মুখ্য ভূমিকা লয়। গতিকে এই কথাবিলাক বহুত গুৰুত্বপূৰ্ণ। আমি যে বহুত মানে ভাল এটা চিটিজেন লাগে আমাক ভাৰতবৰ্ষত, ভাল মানুহ হ'ব লাগে, মৰেল ভেলুজ লাগে, এইবিলাক ক'ৰ পৰা আহিব? ঘৰখনেই শিক্ষাৰ কঠীয়াতলী বুলি কয়। আমি জানো ঘৰখনেই শিক্ষাৰ কঠীয়াতলী, কিন্তু কঠীয়াখিনি কেনেকৈ ৰুব লাগে, কেনেকৈ কি কৰিব লাগে, প্ৰতিপালন কৰিব লাগে, আমি সেইটো ভালকৈ নাজানো। গতিকে আজি এই ভিডিঅ'ৰ যোগেদি এই কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ, আৰু লগতে যিসকল টিচাৰ তেওঁলোকৰতো দৰকাৰ, পেৰেণ্টছৰ দৰকাৰ, আপোনালোকলৈ ৰিকুৱেষ্ট থাকিল এই ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰিব। ইয়াৰ পৰা আমাৰ মানে কি হ'ব, মই জাষ্ট কিবা এটা মানে মই বিচাৰোঁ, কিবা এটা চেঞ্জ এটা বিচাৰোঁ। নোৱাৰোঁ আমি গোটেইখিনি চেঞ্জ কৰা, আমাৰ সম্ভৱ নহয়, কিন্তু এটা কথা, এইটোৱেই কথা যে আমাৰ মানসিকতাৰ আগে পৰিৱৰ্তন হ'ব লাগিব। মানসিকতাৰ পৰিৱৰ্তন হ'লেহে আমাৰ সমাজখন পৰিৱৰ্তন হ'ব। ঠিক আছে, শিক্ষকসকলৰ বাবে এই ভিডিঅ'টো কামত আহিব। আজিলৈ সামৰোঁ। ধন্যবাদ।